উজনি নামনি পাহাৰ ভৈয়াম সামৰি সেউজ প্ৰকৃতি সম্পদেৰে ঐশ্বৰ্যশালী অসম ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বিভিন্ন জাতি জনগোষ্ঠী নমস্কাৰ মই মনোজ গগৈ মোৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে অতি মৰমেৰে আৰু অতি সাদৰেৰে আপোনালোক সকলোলৈকে পুনৰ এবাৰ স্বাগতম জনাইছো প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই ক'ত উপস্থিত আছো গম পাইছেনে নিশ্চয় আপোনালোকে দেখি গম পাইছে ক'ত উপস্থিত আছো আপোনালোকক আজি এখন ধুনীয়া ঠাইলৈ লৈ আহিছো য'ত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে গম পাব আজি মই ক'লৈ আহিছো হয়তো আপোনালোকে বহুতে আহিছে বা ঠাইডোখৰ দেখি আপোনালোকে হয়তো চিনি পাইছে তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ টিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়েল পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও টিপামক আহোম ৰাজ্যৰ প্ৰথম অস্থায়ী ৰাজধানী বুলি কোৱা হয় ঐতিহাসিকভাৱে টিপামৰ নাম 1228 খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে আহোম বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চাওলুং চুকাফাই চীন দেশ ত্যাগ কৰি এখন নতুন ৰাজ্য সপোন বুকুত বান্ধি 15 বছৰ কাল বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল তাৰ পাছত পৰ্বত পাহাৰ হৈ বহিদিহিং উত্তৰ পাৰৰ টিপাম দেওহালী পাহাৰৰ সুউচ্চ টিলা চমকত উপস্থিত হৈ 3 বছৰ কাল টিপামত থাকি আহোম ৰাজ্যৰ পাতনি মেলিছিল 1063টা খটখটি বগাই অৱশেষত পাই গ'লোহি হাততে হেলমেট লৈ লৈছোঁ আপোনালোকক বিভিন্ন ধৰণৰ কথা ক'ম বুলি ভাবিছিলোঁ কিন্তু ক'ব পৰা শক্তি নাই যিহেতু ইমানখিনি বগাই আহি পেলাই আপোনালোকক কিছু কথা কোৱাটো সম্ভৱ নহয় নোৱাৰিছোঁ ক'বলৈ যিখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে এটা লাইক কৰিবলৈ একদমেই নাপাহৰিব যিহেতু পাই গ'লোহি মোৰ ওচৰত আছে দেও তেখেতৰ পৰা অকণমান জানিব বিচাৰিম 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ বুনিয়াদ টিপাম পৰ্যটন শিল্পৰ এক চানেকি যিহেতু ইয়াত বহুত ধৰণৰ পৰ্যটক আহে আচলতে ইয়াৰ বিশেষত্বনো কি ককাৰ মুখেৰে অকণমান জানিবলৈ বিচাৰিম ককা ইয়াৰ বিশেষত্ব কি আচলতে বহুত ধৰণৰ পৰ্যটক ইয়াত আহে হয় ইয়াত বহুত ধৰণৰ পৰ্যটক আহে বুলি ক'বলৈ গ'লে যে আহোম মানুহখিনিয়ে বেছিভাগ ইয়াত তেওঁলোকেই মানে ইয়াত পূজা পাতল ভাল ধৰণে কৰে দিয়া হয় আমাৰ আহোম মানুহখিনি নিয়ম নীতিবিলাক জানে কাৰণ স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত দেখুৱাই থৈ গৈছিলে ইয়াত দেখুৱাই থৈ গৈছে টিপামত 3 বছৰ কাল থাকিলে যেতিয়া সকলোৰ লগতে একত্ৰিত হৈ মানে এইটো কৰিছে যেতিয়া সকলো কথা চুকাফাই কৈ থৈ যোৱা কাৰণে ইয়াত নাম পাইছে স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰ্যটন প্ৰকল্প আপোনাৰ ইয়াতে পৰ্যটন প্ৰকল্প আপুনি যে মানে দেওহালটোত যে থাকে আপোনাৰ দেওহালটোত থকা আজিলৈকে কিমান বছৰ হ'ল 3 বছৰ হ'ল আপুনিতো বিভিন্ন ধৰণৰ মানুহ লগ পাইছে নহয় জানো পাইছোঁ বহুত দূৰ মানুহ লগ পাইছোঁ ঠিক আছে ককাৰ মুখৰ পৰা অকণমান জানিলোঁ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান সুন্দৰকৈ কথাখিনি কৈ দিলে যিহেতু বহু ধৰণৰ ইয়াত পৰ্যটক আহি থাকে আচলতে আহিবলৈ চবৰে হাবিয়াস থাকে আমাৰো মন আছিলে আহিবলৈ আজি আহি গ'লো তাকে আজি টিপামৰ বিষয়ে অকণমান জানিলোঁ আপোনাৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কুশলে থাকক তাকে কামনা কৰিছোঁ লগতে আপোনাৰ সুস্বাস্থ্যও কামনা কৰিছোঁ ধন্যবাদ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বিভিন্ন জাতি জনগোষ্ঠী বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু ভাষিক মিলনৰ হাতুৰঙি ৰামধেনু সদস্য সৌন্দৰ্যৰ সমাহাৰ এই দেশ লোকবিশ্বাস লোকপৰ পুথিত এই মাটিতে পূৰ্বপুৰুষে গঢ়ি লৈছিল ইতিহাসৰ সপোন এই সপোনৰ আগ ধৰি এক ঐতিহাসিক 600 বছৰীয়া আহোম ৰাজসাক্ষী কাহিনী বীৰগাথা ৰাজ্যত অৰঙে দৰঙে সিঁচৰিত ব্যাপী আছে ইতিহাস প্ৰসিদ্ধ অজস্ৰ সমল পূৰ্বপুৰুষৰ বিখ্যাত এই চানেকি বন্ধু বান্ধৱীসকল চাওকচোন আপোনালোকে এই চানেকি আচলতে আহি বহুত বেছি সুখী অনুভৱ কৰিলোঁ বহুত বেছি ভাল লাগিলে আপোনালোকে চাই কেনে পাইছে জনাওকচোন আচলতে মই বহুত বেছি ভাল পালোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে টিপামলৈ আহিছে লগত কিন্তু পানী বটল এটা আনিবলৈ নাপাহৰিব যিহেতু আমি পানী বটল আনিব পাহৰি গৈছিলোঁ ভাগ্য ভাল যে আজি সেই ওপৰতে পানী পালোঁ সেই বটল খাই মেলি এতিয়া যেনে তেনে আহি আছোঁ যিহেতু 1063টা চিৰি আছে তাৰ পৰা নামি আহোঁতে কিন্তু বহুত বেছি ভাগৰ লাগে বহুত বেছি ক্লান্ত লাগে ভগৱান যেনে তেনে গৈ থাকোঁ আৰু আজি এনেকৈয়ে তললে বুলি নামি আহিলোঁ বহুত বেছি ঘামেৰে একদম জুবুৰি হৈ গ'লো পুৰা চাওক এনেকৈ নামি নামি পাই গ'লোহি
এতিয়া তলত পাই যাম। মাথা ঘূৰাই গ'লগৈ মানে ওপৰৰ পৰা নামি আহোঁতে। বহুত বেছি ওখও নহয়, কিন্তু আমাৰ যিহেতু অভ্যাস নাই সেইটো কাৰণে আমি ইমানখিনিতে ভাগৰি পৰিছোঁ, ক্লান্ত হৈ পৰিছোঁ। আপোনালোকে যদি আহিছে টিপামলৈ তেনেহ'লে কিন্তু লগতে পানী বটল এটা আনিবলৈ একেবাৰে নাপাহৰিব। বহুত বেছি যিহেতু ভাগৰ লাগিলে ভাবিলোঁ অকণমান জিৰণি লৈ লওঁ, অকণমান আৰাম কৰি লওঁ এডোখৰতে, পানী অকণমান খাই লওঁ। বহুত বেছি ভাগৰ লাগিলে যাব নোৱাৰিমেই চাগে তললৈকে, ভাবিলোঁ পানী অকণমান খাই লওঁ। গৈ থাকোঁ এবাৰ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক টিপামৰ বিষয়ে কিছু কথা ক'লোঁ। হয়তো আপোনালোকে টিপামৰ বিষয়ে জানে, মোৰ ফালৰ পৰা মই যিখিনি জানো সেইখিনি ক'বলৈ চেষ্টা কৰিছিলোঁ। লগতে আজি ককাজনৰ পৰা দুই এষাৰ জানিলোঁ। আচলতে আহি খুব বেছি ভাল লাগিলে আৰু বৰ বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, যিহেতু 1063টা আমি খটখটি বগাই আহিলোঁ। বহুত বেছি ভাগৰুৱা হৈ পৰিলোঁ, ক্লান্ত হৈ পৰিলোঁ। সেয়েহে আজি গৈ থাকোঁ, ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব নোৱাৰিম। আজিলৈ মনোজ শদিয়া ফেচবুক পেজটিৰ পৰা মই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।